सिमेन्ट सापरि पुराना गामि पन्चायत मावखुलिनि सोरखारि हायाव आयेन बेरेखायै न' लुनायनि अजद होदों ओनसोलनि रायजोफोरा। गामि पन्चायतनि आफादगिरिनि दैदेननायजों 7 सुबुङा न' लुफुंबाय थानायनि सायाव रायजोआरि अजद होनानै जिल्ला बेंगिरिखौ नायबिजिरनो दाबि दैखाङो। प्रथमे আপোনালোকৰ ইলেক্ট্ৰিক মিডিয়াক আমি ধন্যবাদ জনাইছোঁ বহল প্ৰচাৰ কাৰণে। যোৱা 5-11 তাৰিখে এখন ৰাজহুৱা মিটিং হয় চিমেণ্ট চাপৰি শিল্পী সংঘ প্ৰাংগণত। সেই ৰাজহুৱা মিটিঙৰ সিদ্ধান্ত মৰ্মে পুৰণা পঞ্চায়তৰ বাউণ্ডেৰীৰ ভিতৰত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য হ'ব নালাগে বুলি ৰাজহুৱা সভাই এটা সিদ্ধান্ত লয়। সেই সিদ্ধান্তৰ পাছতো পঞ্চায়তৰ সভাপতিয়ে আশুগোচভাৱে পঞ্চায়তত থকা শৌচাগাৰ পেচাবগাৰ কোনো চৰকাৰী নটিফিকেশ্যন জাৰি নকৰাকৈ ভাঙি তাত কেইজনমান যুৱকক গৃহ নিৰ্মাণ কৰিবলৈ দিছে। তাত ৰাইজে অতিষ্ঠ হৈ যোৱা 8 তাৰিখে চিমেণ্ট চাপৰি থানাত আৰু পঞ্চায়তত লিখিতভাৱে অভিযোগ দিয়া হয়। সেই অভিযোগ ভিত্তিত আমি আমাৰ MLA ডাঙৰীয়াক জনোৱা হৈছে, আমাৰ লোকসভা সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক জনোৱা হৈছে বিহিত ব্যৱস্থা ল'বৰ কাৰণে, আৰু জিলা পৰিষদৰ CEO ইয়াত কাম কৰি কোনো তেখেতলোকৰ ৱৰ্ক অৰ্ডাৰ বা কোনো ধৰণৰ কামৰ হেৰি নথকাকৈ তেখেতলোকে কৰিছিলে। যেতিয়া তেখেতলোকক আমি জনালোঁ আৰু থানাত দিলোঁ, তাৰ পাছত CEO নিজাববীয়াকৈ এখন অৰ্ডাৰ পাছ কৰি দিয়ে তাত কাম কৰিবৰ কাৰণে বুলি। বৰ্তমান ঘৰখন নিৰ্মাণ আমি বন্ধ কৰাৰ পাছতো তেখেতলোকে কাম কৰিছিলে। আমাৰ AGC অফিচৰ পৰা মণ্ডল আহি ফটো মাৰি কাম কৰিব নালাগে বুলি জনাই গৈছে, আৰু কাম আমি বন্ধ কৰাৰ কাৰণে চৰকাৰী কামত বাধা দিছে বুলি আমাৰ 4জনৰ নাম হেমন্ত গগৈ, ৰজনী মহন্ত, ৰাজেন ৰয়, ৰাজেন বৰুৱা লগত আৰু 10জন মানে চৰকাৰী কামত বাধা দিছে বুলি তেখেতলোকে উল্টাই আমাৰ ওপৰতে চিমেণ্ট চাপৰি থানাত এজাহাৰ দাখিল কৰিছে। ব্যক্তিগত ভিতৰৰ কথা আছে মানে তেখেতলোকে যিকেইজন ব্যক্তিক কাম কৰিবলৈ দিছে, ধনৰ লেনদেনত কাম কৰিবলৈ দিছে, কোনো চৰকাৰী হেৰি হোৱা নাই বা কোনো নিবনুৱা যুৱকক সংস্থাপন দিবৰ কাৰণে বিচৰা নাই। যিকেইজন যুৱকে বনাইছে তেখেতলোকে ঘৰটো ল'ব আৰু তেখেতলোকে কাইলৈ ব্যৱসায় নকৰি আকৌ কাৰোবাক বিক্ৰী কৰিব। বেচা কিনাৰ বস্তুটো চলি আছে। তেনেধৰণৰ চলি আছে নেকি আমাৰ ইয়াত? আমি জনামতে ভিতৰুৱাকৈ আমি জনামতে সেইধৰণে চলি আছে, বেচা কিনা চলি আছে। এই সময়ত তেনেধৰণৰ চলি আছে নেকি আমাৰ ইয়াত? আমি জনামতে ভিতৰুৱাকৈ আমি জনামতে সেইধৰণে চলি আছে, বেচা কিনা চলি আছে। এই সময়ত আপোনালোকে কি বিচাৰে? আমি সেইকাৰণে আমি জিলা পৰিষদৰ চেয়াৰমেনক আমন্ত্ৰণ জনাইছোঁ, CEOকো অৱগত কৰাইছোঁ, আমি MLA ডাঙৰীয়াকো অৱগত কৰাইছোঁ, MP ডাঙৰীয়াক এটা তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে।